ধেত চালা কভাৰ লৈ মাৰিব লাগিছিল। উফ অ'ত তেৰি ৰাতি 2 বাজি গ'ল, গমেই নাপালোঁ ৰে। শুই থকাই ভাল হ'ব, ৰাতিপুৱা আকৌ ডিউটিলৈ যাব লাগিব। এতিয়াহে অনুভৱ কৰিছোঁ প্ৰেম অবিহনেও যে কি বিন্দাছ লাইফ এটা আছে। অযথা টেনশ্যনো নাই। কাৰোবাৰ প্ৰেমত পৰি মিছ পৰি বৰুৱা, যাৰ মুখখনি প্ৰতিটো সময়তে ভাহি থাকিছিল মোৰ দুচকু। মাদকতা ভৰা এক চঞ্চল আৱেগৰ অনুভূতি। তুমি কুশলে থাকাও মোৰ বুকুৰ কলিজাজনী। বৰ্তমান মই বহুত সুখী নহ'লেও দুখী হৈ থকা নাই। আচলতে কি জানা, আজিকালি মোৰ সময়ে নোহোৱা হৈছে নহয়। দিনটো অফিচত থাকোঁ। অফিচ মানে তুমি যে কৈছিলা আই লাভ ইউ জিঅ' ফৰ 399 ৰিচাৰ্জ, য'ত 84 ডেজ আনলিমিটেড ভইচ কল আছে। আৰু আমি দিন ৰাতি ফোন লগাই থৈছিলোঁ, কথা পাতক বা নাপাতক। আৰু বৰ্তমান মই সেই তুমি ভাল পোৱা জিঅ'ৰ কল চেণ্টাৰত কাম কৰোঁ। মাহেলী 7,500 টকাৰ দৰমহা। তোমাৰ হাজবেণ্ডৰ আৰ্মি চাকৰিৰ দৰমহাৰ তুলনাত বাৰু মোৰ দৰমহা একোৱেই নহয়। হ'লেও কৰি আছোঁ আৰু। মোৰ আজিকালি ডেইলি লাইফ কি জানা, ৰাতিপুৱা 8 বজাত অফিচলৈ যাওঁ আৰু 5 বজাত ঘৰলৈ ৰাওনা হওঁ। আৰু আহিয়ে বিচনাত এচুকত বহি দ্য প্লেয়াৰ্ছ আননোন বেটেল গ্ৰাউণ্ড অৰ্থাৎ পাবজি খেলোঁ। মায়ে মোক মাজে মাজে কয়, তুমি বিয়া হৈ যোৱাৰ পিছত বোলে মই হাঁহিবলৈও পাহৰি গৈছিলোঁ। ভালকৈ খোৱা বোৱা কৰা নাছিলোঁ আৰু ভূতে পোৱা মানুহৰ দৰে ৰুমৰ ভিতৰত বহি খালি কান্দি আছিলোঁ। আৰু মায়ে কয়, পাবজি খেলাৰ পিছত বোলে মই তোমাৰ কথা পাহৰি আকৌ সেই মইতো হৈ পৰিছিলোঁ। সেই পাবজি মাৰ সদায় প্ৰিয় খেল, লগতে মোৰো, যিয়ে নেকি তোমাক পাহৰিবলৈ মোক শক্তি দিছে। তোমালৈ মোৰ সদায় এটাই আশীৰ্বাদ, তুমি সুখত থাকা আৰু সদায় সুখী হৈ ৰোৱা। হেল্ল' ৰাজেশ, এইবাৰ পুচিংকিত নমানাবে।